আপোনালোকৰ খবৰ নিশ্চয় ভাল আকৌ এটা ৰেচিপিৰ সৈতে হাজিৰ মই সুম আজি কিন্তু মই আপোনালোকৰ বাবে এটা ৰেচিপি নহয় দুটা ৰেচিপি লৈ আহিছো কিহৰ জানেনে কাচকলৰ দুটা ৰেচিপি কিন্তু কি ৰেচিপি বলকচোন চাও তেনেহলে বলক দেৰি নকৰি ভিডিওটো মাজলৈ আগবাঢ়ো প্ৰথমতে মই কাচকলখিনি ধুনীয়াকৈ গুচাই লম এনে ধৰণে কিন্তু কাচকলটো টুকুৰা কৰি মাজে সাইডে সাইডে এনে ধৰণে কাটি পেলাই অতহাই ললে বাকলিটো খুব ধুনীয়াকৈ আতহি যায় আৰু হাতটো কিন্তু আঠাটো নালাগে মই কাচকলখিনি গুটেইখিনি ধুনীয়াকৈ গুচাই ললো আৰু এই বাকলি কিন্তু পেলাই নিদিও কোট কেনেকৈ ব্যৱহাৰ কৰো আগলৈ ভিডিওটো চাই থাকক আনফালে এটা আলু মই ধুনীয়াকৈ গুচাই ললো এতিয়া মই এটা প্ৰেছাৰ কুকাৰত লৈ লৈছো কাচকল আৰু আলুটো এনে ধৰণে মই লৈ দুটা চিটি মাৰি লম আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ সিজি উঠিলে নহয়নে মই ধুনীয়াকৈ এখন প্লেটত উলিয়াই ললো আৰু ইতিমধ্যে কিন্তু বৰষুণো একদম জাকে জাকে আহিছে হয়তো চাগে বৰষুণটোৱে গম পাইছে মই যেন চপ বনাবলৈ ওলাইছো খুব ভাল লাগিলে জানানে বৰষুণটো আহাই কাৰণ বনোৱাৰ মজা আৰু চপগিটা খোৱাৰ সোৱাদটো দুগুণাই কিন্তু বাঢ়ি গ'ল বৰষুণ জাকে বহাই দিলে যি কি নহওক বলক আগলৈ আগবাঢ়ো ভিডিওটোৰ আলু আৰু মই কাচকলখিনি ধুনীয়াকৈ পিটিকি ল'লোঁ এতিয়া মই তাতে এড কৰিছোঁ পিঁয়াজ সৰুকৈ কাটি লোৱা জলকীয়া আৰু দিছোঁ ধনিয়া পাত কাজু কিচমিচ জোখ অনুসাৰে নিমখ অকণমান হালধি আৰু দিছোঁ জলকীয়া গুড়ি এইখিনি মই ধুনীয়াকৈ এতিয়া সানি ল'ম এতিয়া মই ইয়াতে এড কৰিম বেচন বাইণ্ডিঙৰ কাৰণে বেচন কৰ্ণফ্লেৱাৰ আৰু লগতে লৈছোঁ ব্ৰেড ক্ৰাম্ব ইয়াত মই ব্ৰেড কিন্তু আনি পেলাই এনেধৰণে মই ঘৰতে পিচি লৈছোঁ এতিয়া মই গোটেইখিনি ধুনীয়াকৈ সানি ল'ম এয়া দেখিছে নহয় মই ধুনীয়াকৈ গোটেইখিনি সানি ল'লোঁ আনফালে এটা কেৰাহীত তেল গৰম হ'বৰ কাৰণে ইতিমধ্যে বহাই দিছিলোঁ এতিয়া মই ধুনীয়াকৈ চবকেইটা এটা এটাকৈ এনেধৰণে দি পেলাই ভাজি ল'ম আৰু চাওকচোন কালাৰটো কেনেকুৱা ধুনীয়া আহিছে নহয়নে আৰু বাহিৰত বৰষুণ ভিতৰত গৰম গৰম চপ আৰু কি লাগে এনেধৰণে মই গোটেইখিনি চপ ভাজি ল'লোঁ কাচকলৰ চপখিনি মই ধুনীয়াকৈ ভাজি লোৱাৰ পাছত যিখিনি কাচকলৰ বাকলি ৰাখি থৈছিলোঁ সেই ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো বলক প্ৰথমতে মই কাচকলৰ বাকলিখিনি ভালদৰে ধুই লৈ এনেধৰণে সিজাই ল'লোঁ সিজাই লোৱাৰ পাছতে এটা মিক্সি বাতিত মই বাকলিখিনি লৈ লৈছোঁ এতিয়া মই তাতে এড কৰিছোঁ নহৰু আদা কেঁচা জলকীয়া আৰু দিছোঁ কেইটামান বাদাম এই বাদামকেইটা কিন্তু একদমেই অপশ্যনেল হয় মই এতিয়া গোটেইখিনি দি পেলাই ভালদৰে পিচি ল'লোঁ পিচি লোৱাৰ পাছতে ইয়াতে এড কৰিছোঁ এতিয়া জোখ অনুসাৰে নিমখখিনি ইয়াত ধুনীয়াকৈ সানি লোৱাৰ পাছতে আমাৰ চাটনিখনো ৰেডি হৈ গ'ল দেখিছে নহয় কাচকলটো আৰু কাচকলৰ বাকলি একো কিন্তু পেলনি নগ'ল এতিয়া ধুনীয়াকৈ কাচকলৰ চপ লগতে কাচকলৰ বাকলিৰ চাটনি পৰিৱেশন কৰি ল'ম বলক এনেধৰণে মই ধুনীয়াকৈ পৰিৱেশন কৰি ল'লোঁ লগতে অকণমান টমেটো চচ দিছোঁ দেখিছে নহয় কেনেকুৱা ধুনীয়া লাগিছে হয়নে দেখিয়ে খাওঁ খাওঁ লাগিছে নহয় জানো বাহিৰত বৰষুণ আৰু ভিতৰত এনেধৰণে কাচকলৰ চপৰ জুতি কেনেকুৱা মজা আৰু খাবলৈ যেন কেনেকুৱা ধুনীয়া হৈছিলে নহয় আপোনালোকক মই কি ক'ম এবাৰ এনেধৰণে বনাই খাই চাবচোন এনেধৰণে কিন্তু কাচকলৰ চপ লগতে কাচকলৰ বাকলিত চাটনি বনাই আপোনালোকে ইভিনিং স্নেক্স হিচাপেও খাব পাৰে নহ'লে কিন্তু ভাতৰ লগতো পৰিৱেশন কৰিব পাৰে খাবলৈ খুবেই সোৱাদ হয় সকলোৰে লগতে মিলি যায় আজি মোৰ ৰেচিপি দুটা কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব যদিহে ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনে আজিলৈ আহোঁ আকৌ এটা ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই সুম থেংক ইউ বাই